তো আমি আছোঁ এতিয়া এইটো নলবাৰী জিলাৰ ঘগাবিল এসময়ৰ কুখ্যাতি য'ত আছিল মানে গণকবৰৰ কুখ্যাতি য'ত আছিল সেইখন আজি এতিয়া কি হৈছে এইটো গ্ৰাম্য পৰ্যটন বা কৃষি পৰ্যটনলৈকে এটা মানে ৰূপান্তৰ হৈছে। ইয়াতে মানুহে এতিয়া ফুৰিব আহি ভাল পোৱা হৈছে, য'ত মানে এটা সময় আছিল চাবলৈ ভয় কৰা আছিল ন। তো এতিয়া এটা ইনষ্টিটিউট হৈছে যে ইয়াতে মানুহে শিকিব বিচাৰে যে মাছ কেনেকৈ কৰিম, মাছৰুম কেনেকৈ কৰিম, অমিতা খেতি কেনেকৈ কৰিম না। তাৰপিছত মাজতে ডিম্পু এটা ব্লগ বনালে, তাৰপিছতো এনেকুৱা হ'ল যে গোটেই অসমৰ হেৰিখিনি ধৰি লওক য়ংষ্টাৰখিনি গোটেই ফোন কৰি কণ্টেক্ট কৰি ইয়াতে আহি আছে। তেওঁলোকে নিজৰ নিজৰ কিছুমান ইউটিউব কৰিছে বা কিবা সৰু সুৰা কিবাখিনি ৰেকৰ্ডিং কৰিছে। তো এইটোৱেই কি কৈছে, খেতিৰ প্ৰতি যিখিনি আগ্ৰহী, আচলতে আমি সকলোৱে আগ্ৰহী। আমি যদি হেৰি বিচাৰোঁ যে আমি হেৰি মানে কৃষিৰ লগত আমি জড়িত, আমি বংশগতভাৱে বা হেৰিভাৱে আমি কৃষিৰ পৰা এতিয়া আমি কংক্ৰিটৰ দুনীয়াৰ মাজত আহিছোঁ যে আমাৰ প্ৰথম পৰিচয় কিন্তু আমি কৃষিভিত্তিকে আমাৰ হেৰি বা আমাৰ যি সামাজিক যিটো ব্যৱস্থা যিটো, কাৰণ খাদ্য নোখোৱাকৈ আমি একো কৰিব নোৱাৰোঁ। তো সেইটোৰ ওপৰত আমি কাম কৰি এতিয়া ঘগাবিলত প্ৰায় 200 বিঘা মাটিৰ ফাৰ্ম এইটো তো ইয়াতে কি আছে, মাছৰ কাম হেৰি হৈ আছে, পাৰত আমি অমিতা খেতি কৰি আছোঁ, কলৰ খেতি কৰি আছোঁ, আৰু আমি এতিয়া অপঙা ঘৰ বনাইছোঁ, মানে যি একুৱা টুৰিজিমৰ ওপৰত কাম কৰি আছোঁ, যে কোনোবা যদি মানুহ ফুৰিব আহে ইয়াতে থাকিব পাৰে, বা আমি ধৰি লওক আমি প্লেন কৰি আছোঁ, আমি কথা পাতিছোঁ বেংকৰ লগত যে ইয়াতে নাইট ষ্টে কৰিব পাৰিব, মানে ক'ত কৃষি খণ্ডৰ মাজত, কৃষিৰ মাজত তেওঁ দিনটোত যিখিনি খাব তেওঁ নিজে হাৰ্ভেষ্টিং কৰিব পাৰিব। অভিয়াছলি তেওঁ পে'মেণ্ট কৰিব লাগিব, তেতিয়া মাছ উঠাব পাৰিব, নিজে বনাই পেলাই খাব পাৰিব পুখুৰীৰ পৰা, কল ছিঙিব পাৰিব, অমিতা হেৰি কৰিব পাৰিব, বাকী যিবিলাক খেতি আছে লাহে লাহে আমি জলকীয়া এইবিলাক লগাইছোঁ, মানে তেওঁৰ এদিনত এইখিনি প্ৰয়োজনীয় সামগ্ৰী তেওঁ নিজে হাৰ্ভেষ্টিং কৰি নিজে বনাই নিজে খাব পাৰিব। গতিকে সেই এটা সুবিধা দিব গৈ আছোঁ, যিটো মানে কৃষি টুৰিজিমৰ মানে এগ্ৰি টুৰিজিমৰ ওপৰত কাম কৰিব। কাৰণ মানুহখিনি যদি খেতিৰ প্ৰতি আকৌ আকৰ্ষিত নহয়, চহৰৰ মানুহখিনি যে আকৌ এবাৰ গাঁৱলৈ ঘূৰি নাহে ন, তো মানুহে কংক্ৰিটৰ মাজত ৰৈ যাব, য'ত মানৱতা হেৰাই যাব। আৰু আহিব লাগিলে এইটো আমি কি প্ৰকৃতিৰ বুকুত পাম, আৰু যিখিনি আমি উৎপাদিত হ'ব ন খাদ্য শস্য, কেনেকৈ উৎপাদন হয়, কেনেকৈ অৰ্গেনিক, কোনটো খাব পাৰি, কোনটো মানে বহুত বিষাক্ত কিবা তেনেকুৱা, মানে আমাৰ খাদ্য শস্য কিয় নষ্ট হৈ গৈ আছে, আমি খোৱা খাদ্যবিলাকে আমাক লাভৰ ফালে দিছে নে লছ কৰিছে, এই গোটেইবিলাকৰ ইয়াতে আমি হেৰি কৰাই দিওঁ, মানে দেখাই দিওঁ। টুৰিষ্টৰ কেনেকুৱা প্ৰভাৱ পৰিছে? এতিয়াতো মানুহবিলাকে ফুৰিব আহিব বিচাৰে, আমি কিছুমান সুবিধা কৰাই দিছোঁ বাৰু, মানে ধৰি লওক খোৱা লোৱা থকা, লেট্ৰিন বাথৰুম, পানী চানী এইবিলাক ব্যৱস্থা আমাৰ প্ৰায় সম্পূৰ্ণ হ'ল। এতিয়া কিছু আৰু কাম আছে কৰিব লগা, তো এইখিনিৰ ওপৰত কিন্তু মানুহবিলাকে আহে। আৰু টুৰিষ্ট মানে কি, মই এতিয়া যিখিনি দেখিছোঁ, এই মেইনলি ডিম্পুৰ ব্লকৰ পিছত নিউজ লাইভৰ এটা হ'ল, তাৰপিছত সুভাষ দাই কৰিলে, প্ৰাগ নিউজৰ প্ৰগ্ৰেম কৰিলে, এইখিনি পিছত দেখিছোঁ গোটেই অসমৰ যিখিনি মোৰ কণ্টেক্ট নাম্বাৰটো পাইছে ন, অসমৰ য়ংষ্টাৰ্ছ যিখিনি আছে, ডেকা গাভৰু, তেওঁলোক চবতছে আকৰ্ষিত হৈছে অমিতা খেতি আৰু মাছৰুম খেতিৰ ওপৰত। কাৰণ তেওঁৰ হয়তো 10 বিঘা বা 20 বিঘা মাটি নাই মাছৰ খেতি কৰিবৰ কাৰণে, কিন্তু এবিঘা মাটি আছে অমিতা খেতি কৰিবৰ কাৰণে, 2টা ঘৰ আছে মাছৰুম খেতি কৰিবৰ কাৰণে, আৰু যিখিনি আগতে ব্ৰইলাৰৰ ফাৰ্ম কৰিছিল, ফাৰ্মবিলাক বন্ধ হৈ গৈছে তেওঁলোকৰ মাছৰুম খেতি কৰাৰ কাৰণে। তো এইবিলাকৰ প্ৰচাৰৰ জৰিয়তে কি হয়, এই যিটো মই যিখিনি আজি কৈছোঁ এইখিনিকে প্ৰচাৰ হ'ল, তাৰপিছত কি হ'ব, তাৰ 10জনে যদি আহি পেলাই এইটো মোৰ শিকিব পাৰি, যে মাছৰুম শিকিব পাৰি, যে অমিতা খেতি বা মাছৰ চিড প্ৰডাকশ্যন কেনেকৈ মাছৰ ইনজেকশ্যন কৰে, ধৰি লওক শিঙি মাছৰ, মাগুৰ মাছৰ পোনা কেনেকৈ উৎপাদন কৰে, এইবিলাক যদি আহিব আৰম্ভ কৰিছে নহয়, তাৰমানে বুজাইছে যে নতুন চামে খেতিৰ প্ৰতি আগ্ৰহী হৈছে। তাৰমানে এতিয়া এলেহুৱা ভাৱটো এৰি গৈছে, চাকৰিৰ পিছত বহুত দৌৰা নাই, পালে চাকৰি কৰিব, ঠিকে আছে, ভাল কথা। শিক্ষিত চামৰ যে খেতিৰ প্ৰতি আকৰ্ষিত হৈছে, এইটো এটা শুভ লক্ষণ, মইতো খুব এটা ভাল লাগে দেখিছোঁ। টুৰিষ্টৰ কাৰণে গেষ্ট হাউচ এনেকুৱা পিছৰ পৰিকল্পনা আছে নেকি? এতিয়া আমি বনাই আছোঁ, আমি চাই আছোঁ, বেংকৰ লগত কথা পাতি এটা দুটা বনাইছোঁ আমি, যে কোনোবাই নাইট ষ্টে কৰিব বিচাৰে, থাকিব বিচাৰে ন, তো তেওঁলোকে ইয়াৰ মাজত থাকিব, যে এখন খেতি পথাৰৰ মাজত, প্ৰকৃতিৰ বুকুত, পুখুৰীৰ মাজত, চাৰিওফালে মাছে খাদ্য খাব আহিছে, তেওঁলোকৰ হাতত মানে পাই আছে, তেনেকুৱা এটা মানে বেলেগ এটা অনুভূতি হ'ব, যিটো মানে বাহিৰত ক'ত ফুৰিব যোৱাতকৈ ইয়াত আহি পেলাই ভাল পাব, তাৰমানে সেইটোৰ ওপৰত কাম কৰি আছোঁ আমি। ধন্যবাদ।